নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই আহিব লগা ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ যোগেদি পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম ভাদ মাহত এই সংকেত পোৱা লোকসকলেই হয় বহুত ভাগ্যশালী। বন্ধুসকল, শাস্ত্ৰত উল্লেখ আছে এনে কিছু সংকেত যিবোৰ অতিকৈ শুভ সংকেত হিচাপে ধৰা হয়। আৰু যদিহে আপুনি এই পবিত্ৰ ভাদ মাহটিত এনে কিছুমান সংকেত দেখা পায়, তেন্তে জানিব আপোনাৰ ভাগ্য সলনি হ'ব ধৰিছে। তেন্তে জানো আহক এই সংকেতনো কি কি। বন্ধু বান্ধৱীসকল, 1 নম্বৰতে হ'ল, যদি আপোনাৰ ঘৰৰ ভিতৰত ক'লা পৰুৱাই ঘূৰণীয়া হৈ কিবা বিচাৰি থকা দেখে, তেন্তে আপুনি নিশ্চিন্ত হৈ থাকক। আপোনাৰ জীৱনত সুখ আৰু আৰ্থিক উন্নতিৰ যোগ বনিছে। বন্ধুসকল, 2 নম্বৰতে হ'ল, ভাদ মাহত যিকোনো এটা দিনত যদি তুলসীৰ তলত আপুনি জেঠী দেখা পায়, তেন্তে জানিব পাৰিব অতি সোনকালে মা তুলসী আশীৰ্বাদ পাবলৈ গৈ আছে। ঘৰখনত সুখ শান্তি আৰু সমৃদ্ধি পাবলৈ গৈ আছে। বন্ধু বান্ধৱীসকল, 3 নম্বৰতে হ'ল, যদি এই পবিত্ৰ ভাদ মাহত সপোনত ঝাৰু দেখা পায়, তেন্তে আপুনি সৌভাগ্য পাবলৈ গৈ আছে। কাৰণ আমি সকলোৱে জানো ঝাৰু হৈছে মা লক্ষ্মীৰ প্ৰতীক। সেয়েহে এই পবিত্ৰ দিনটিত যদি ঝাৰু সৰা বা নিজে ঝাৰু দিয়া দেখা পায় সপোনত, তেন্তে জানিব পাৰিব আপোনাৰ ভাগ্য সলনি হ'ব ধৰিছে। বন্ধুসকল, 4 নম্বৰতে হ'ল, এই ভাদ মাহত পবিত্ৰ দিনটোত যদি আপুনি বগা ফেঁচা দেখা পায়, তেন্তে জানিব যে আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা দৃষ্টি পৰিছে। যদি আপোনাৰ ঘৰত বগা ফেঁচা সোমাইছে, তেন্তে জানিব যে আপোনাৰ ঘৰত মা লক্ষ্মী স্বয়ং আহিছে। কাৰণ বগা ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। বন্ধুসকল, 5 নম্বৰতে হ'ল, ভাদ মাহত যদি অনেক চৰাই দেখা পায়, তেন্তে জানিব যে মা লক্ষ্মী আপোনাৰ প্ৰতি কৃপা দৃষ্টি পৰিছে আৰু সেইখন ঘৰ সদায় সুখ শান্তিৰে বিৰাজ কৰিছে। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।